নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ ৰেচিপি দাঙি ধৰা নাই, মই আজি লৈ আনিছো এটা উৰুকা নিশাৰ ভিডিঅ'। চাওচোন আহক আমি উৰুকা নিশা কেনেকৈ পালন কৰো। মই পিঠা বনাইছো। মই বনালো বগা পিঠা, তেল পিঠা আৰু তিলৰ লাৰু, লস্কৰা। পৰিয়ালৰ ভিতৰতে খাম। ইতিমধ্যে আমাৰ ভেলাঘৰ শেষ হ'ল। এতিয়া ৰাতি সাজৰ কাৰণে ইয়াৰ পাচলি কটা আৰম্ভ হৈছে। মাংস কাটি আছে, ইয়াত পাচলি কাটি আছো আমি। এনেকেই আৰম্ভ হৈ আছে আৰু ফ্ৰেঞ্চবিন, গাজৰ, ফুলকবি, শুকান ভাজি, হাঁহৰ পেটু, লাই শাকে হাঁহৰ পেটুৱে জ্বলা ভাজি, হাঁহৰ মাংস, কোমোৰা, আলু। এয়া হৈছে এখন গ্ৰেভি। এইপিনে বৰ্তাই কাটি আছে হাঁহ। তাকে আহো আমাৰ ঘৰে এইটো এইপিনে চাই দিয়া তুনবা ল'ৰা নামত বুলি Gile bali